নমস্কাৰ সকলোকে অসমীয়া নৱবৰ্ষৰ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বম্বেত থাকি অলপ আপোনালোকক অসমীয়া পৰিৱেশ এটা দেখাবলৈ বিচাৰিছোঁ। বলক। এয়া ডালিম, বেঙেনা, তিতা কেৰেলা, জাতিলাও, জালুক, এই তুলসী, কলগছ, এয়া কলগছ আৰু এইবোৰ সম্ভৱ হৈ পৰিছে আমাৰ দেৱজিৎ ছাৰৰ তত্ত্বাৱধানত। খুব ধুনীয়াকৈ বাগিচাখন ৰাখিছে অসম ভৱনত। জলকীয়াৰ পুলিও আছে ইয়াতে, তো বহুত ভাল লাগে ইয়াত থাকি, মানে অসমীয়া এটা ফিল হয়। খুব ধুনীয়া অসমীয়া পৰিৱেশ এটা পায়। তো দেৱজিৎ ছাৰক ধন্যবাদ দিব বিচাৰিছোঁ ইমান ধুনীয়া পৰিৱেশ এটা গঢ়ি তোলাৰ বাবে। ধন্যবাদ। নমস্কাৰ সকলোকে অসমীয়া নৱবৰ্ষৰ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বম্বেত থাকি অলপ আপোনালোকক অসমীয়া পৰিৱেশ এটা দেখাবলৈ বিচাৰিছোঁ। বলক। এয়া ডালিম, বেঙেনা, তিতা কেৰেলা, জাতিলাও, জালুক, এই তুলসী, কলগছ, এয়া কলগছ আৰু এইবোৰ সম্ভৱ হৈ পৰিছে আমাৰ দেৱজিৎ ছাৰৰ তত্ত্বাৱধানত। খুব ধুনীয়াকৈ বাগিচাখন ৰাখিছে অসম ভৱনত। জলকীয়াৰ পুলিও আছে ইয়াতে, তো বহুত ভাল লাগে ইয়াত থাকি, মানে অসমীয়া এটা ফিল হয়। খুব ধুনীয়া অসমীয়া পৰিৱেশ এটা পায়। তো দেৱজিৎ ছাৰক ধন্যবাদ দিব বিচাৰিছোঁ ইমান ধুনীয়া পৰিৱেশ এটা গঢ়ি তোলাৰ বাবে। ধন্যবাদ। নমস্কাৰ সকলোকে অসমীয়া নৱবৰ্ষৰ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বম্বেত থাকি অলপ আপোনালোকক অসমীয়া পৰিৱেশ এটা দেখাবলৈ বিচাৰিছোঁ। বলক। এয়া ডালিম, বেঙেনা, তিতা কেৰেলা, জাতিলাও, জালুক, এই তুলসী, কলগছ, এয়া কলগছ আৰু এইবোৰ সম্ভৱ হৈ পৰিছে আমাৰ দেৱজিৎ ছাৰৰ তত্ত্বাৱধানত। খুব ধুনীয়াকৈ বাগিচাখন ৰাখিছে অসম ভৱনত। জলকীয়াৰ পুলিও আছে ইয়াতে, তো বহুত ভাল লাগে ইয়াত থাকি, মানে অসমীয়া এটা ফিল হয়। খুব ধুনীয়া অসমীয়া পৰিৱেশ এটা পায়। তো দেৱজিৎ ছাৰক ধন্যবাদ দিব বিচাৰিছোঁ ইমান ধুনীয়া পৰিৱেশ এটা গঢ়ি তোলাৰ বাবে। ধন্যবাদ।